मसलपुराव प्रमद बर' दैदेननाय इउपिपिएल राजखान्थि हान्जायाव गोबां सुबुङा जयेन जाफैदों। बाक्सा जिल्लानि 24 नं मसलपुर बिटिसि ब्याबनि सिङाव थानाय मेदागाट प्राइमारिनि जागबारियाव मोनसे इउपिपिएल दोलोनि जयनिं हाबाफारि जानानै थाङो। बे जयनिं हाबाफारियाव आजिरा मोननाय फोरोंगिरि समाज सिबियारि आरो बिपिएफ राजखान्थि हान्जानिफ्राय खमैबो 150निबो बारा सुबुंफ्रा 24 नं मसलपुर बिटिसि ब्याबनि एमसिएलए थामहिनबा बिटिसि सरकारनि जुनार बिफाननि मावफुं सोद्रोमा राकेश ब्रह्मनि नुजाथिनायाव प्रमद बर' दैदेननाय इउपिपिएल राजखान्थि हान्जायाव जयनिं जाफैयो। जयनिं जाफैनाय सुबुंफ्रा फोरमायनाय बायदिब्ला आथिखालाव प्रमद बर' दैदेननाय इउपिपिएल राजखान्थि हान्जाया मोनसे आदर्श गोनां राजखान्थि हान्जा आरो प्रमद बर' दैदेननाय बिटिसि सरकारा बिटिसि ओनसोलावनो मोनसे गोजोन थासारि लाबोदों आरो जौगालु खामानिफोरखौबो मोजाङैनो मावगासिनो दं। बे जयनिं हाबाफारियाव गोबां रायजो राजाजों लोगोसे मसलपुर ब्लक इउपिपिएलनि गोबां दैदेनगिरिफोरखौबो बाहागो लानायखौ नुनो मोनो। আর মসলপুর সমষ্টির অন্তর্গত জাগবৰী এই অঞ্চলত দীর্ঘদিন ধৰি আমাৰ ইয়াতে বিপিএফৰ এটা খুঁটি নিচিনা হৈ আছিলে। কাৰণ এই অঞ্চলটো আমাৰ বিটিআৰ আৰু আমাৰ বিটিআৰৰ সীমামূৰীয়া এখন এটা ঠাই। ইয়াৰ উন্নতি বহু কম পৰিমাণৰ হৈছে। আজি এইকাৰণে উন্নতিৰ স্বাৰ্থত আমাৰ বিটিআৰৰ প্ৰধান আমাৰ প্ৰমদ বড়ো ডাঙৰীয়াৰ যি নেতৃত্বৰে এই অঞ্চলৰ উন্নতিৰ কাম চলি আছে, সেই উন্নতিটো দেখা পাই পেলাই ইয়াৰ আজি বৃহৎ পৰিমাণৰ 100ৰ ওপৰত আজি বিপিএফৰ যি কৰ্মকৰ্তাসকল আছিলে আজি যোগদান কৰিছে আৰু মোৰ লগত আমাৰ বিপিএফৰ নেতৃবৃন্দসকল আজি উপস্থিত আছে। আৰু খুব ভাল লাগিছে যে মানুহে যে আমাৰ এই অঞ্চলৰ যি উন্নতি, সেই উন্নতিটো সকলোৱে বুকুত সোমাই লৈছে। আৰু বিটিআৰৰ প্ৰধান ডাঙৰীয়াৰ যি শিক্ষাক লৈ পেলাই যি চিন্তা চৰ্চা আৰু সমাজ এটা গঢ়ি তোলাৰ যি চিন্তা চৰ্চা আৰু এই অঞ্চলৰ যি শান্তি যি পৰিৱেশ ইয়াত বাস কৰিছে, ইয়াক বহু মানুহে ভাল পাইছে। আৰু অহা দিনবিলাকত ইউপিপিএলৰ লগত থাকি পেলাই নতুন সমাজ গঢ়ি তোলাৰ স্বাৰ্থত কাম কৰিম বুলি মানুহে বহু সংখ্যাৰ মানুহে ইয়াত আজি জইন কৰিছে। মই সেইটো ক'ব পাৰোঁ যে এই অঞ্চলত আজিও মই অলপ আগতে কৈছোঁ এইটো অলপ সীমামূৰীয়া এটা ঠাই বিটিচি আৰু নন বিটিচিৰ লগত। গতিকে এই সীমামূৰীয়া অঞ্চলটোৰ কাৰণে বহুত সময় ইয়াত নেতৃবৃন্দ লোৱা মানুহো নাছিলে। আগতে বিপিএফৰ লগত আছিলে। আমাৰ ইউপিপিএলৰ চৰকাৰ চলা সময়তো নেতৃবৃন্দ লোৱা মানুহ ইয়াত বহুত কম আছিলে। আজি আমাৰ দাদা আহিলে, মোৰ বাইদেউ আহিলে। এতিয়া মই ক'ব পাৰোঁ যে আমাৰ এই জাগবৰী অঞ্চলটো অহা এবছৰতে নতুন চৰকাৰৰ নতুন এটা ৰূপ দেখা পাব বুলি মই গেৰেণ্টি দিছোঁ, কাম কৰিম বুলি কথা দিছোঁ। আৰু যিমান আৰু অঞ্চলত আৰু বিপিএফৰ মানুহ আছে বা বিপিএফৰ কৰ্মীসকল আছে, সকলোৱে যেন ইউপিপিএলৰ যোগদান কৰি এই অঞ্চলৰ উন্নতি, আমাৰ ল'ৰা ছোৱালীবিলাকৰ যি স্কলাৰশ্বিপৰ পৰা লৈ পেলাই যি আমি মেডিকেল এণ্ট্ৰেঞ্চৰ কাৰণে যি টিউশ্যন বা ইঞ্জিনিয়াৰিঙৰ যি ইনষ্টিটিউট পঢ়াৰ কাৰণে যি টিউশ্যন IAS আৰু ACSৰ দৰে এক্সামৰ কাৰণে যি ফ্ৰী টিউশ্যন কোচিঙৰ আমি দি আছোঁ, এইবিলাকৰ যাতে মানুহবিলাকে অংশগ্ৰহণ কৰে তাৰ কাৰণে মই কামনা কৰিছোঁ। বিপিএলৰ যিবিলাক আঁচনি, সেই আঁচনিবিলাকত আমি সন্তুষ্ট হৈছোঁ আৰু তেখেতসকলে আমাক অনেক প্ৰতিশ্ৰুতি দিছে। ইয়াৰ ৰাস্তা ঘাট কৰিম বুলি কৈছে, আমাৰ মঠ মন্দিৰৰ উন্নয়ন কৰিম বুলি কৈছে। তাৰোপৰি আমাৰ এটা মীন মহল তাতে এনে পৰি আছে, সেইটো ভাল কৰি দিম বুলি কৈছে। আমাৰ এই অঞ্চলৰ ৰাইজে সমূহ ৰাইজ চৰকাৰী সাধাৰণ চৰকাৰী ভূমিত বাস কৰি আছে, ভূমিহীন লোক, তেখেতসকলক এই 10 জানুৱাৰীৰ আগে ভূমি পট্টা ব্যৱস্থা কৰি দিম বুলি কৈছে। সেইবিলাকত আমি সন্তোষিত হৈছোঁ আৰু সেইবিলাক কাৰ্যকৰণ কৰাৰ উদ্দেশ্যে তেওঁলোকে আগবাঢ়ি অহা বুলি কৈছে। যদি তেনেকুৱা কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পৰিপ্ৰেক্ষিতত আমি আজি ইউপিপিএল দলত যোগদান কৰিছোঁ। নাছিলোঁ আগতে, মই ৰিটায়াৰ্ড টিচাৰ, মই কোনো ৰাজনৈতিক দলত নাছিলোঁ, মই বিপিএফ নাছিলোঁ। বাকীবিলাক বিপিএফ কৰ্মী 2-3জন আছে। মোৰ অলপ ক্ষোভ আছে বিপিএফৰ প্ৰতি, কাৰণ মই বহুত বিপিএফৰ হৈ বহুত জেগাত গ'লোঁ, কিন্তু মই একো ফলাফল নাপালোঁ। 11 চনৰ চেঞ্চনত মোৰ ঘৰ এটা হৈছিল, সেইটোও মই নাপালোঁ। আৰু তাৰ উপৰঞ্চি মেলে মিটিঙে যোৱাৰ কাৰণে মোৰ বিশেষকৈ এখন চাইকেল আছিল, চাইকেলখনো হৰাই গ'ল, কিন্তু তেখেতসকলে মোক চাইকেলখন দিম বুলি কৈও নিদিলে। এনেকৈ মোৰ বহুত ক্ষোভ আছে। আৰু অৰুণোদয়ো বৰ্তমান পোৱা নাই, আমাৰ গাঁৱত বহুতে পোৱা নাই অৰুণোদয়। সেইকাৰণে মহিলাখিনি মোকে অলপ আগবাঢ়াই দিলাক, বোলে তুমি গেলি আমাৰ হৈও ক'ব পাৰিবা। গতিকে সেইকাৰণে মই আহিলোঁ।
তাৰমানে বিপি এটা নাই আৰু ইউপিপিএলে সমস্যা সমাধান মই ভাবোঁ কাৰণে আৰু দেখি আছোঁ এইবিলাক সেইকাৰণে ভাবি পেলাই মই আহিছোঁ এইটো এটা মোটামুটি 50জনমান হৈছে নেকি 150জনমান হৈছে চাগে মই ইমান এটা নাপালোঁ আৰু এইখিনি জয়াবৰী চক বুলি কয় জয়াবৰী চক সৰুকুচি যাৰ গাঁও মই য'ত পৰণাস্তি চেষ্টা কৰিম ইউপিপিএলৰ হৈ কাম কৰাৰ কাৰণে আৰু ঠাইখনৰ উন্নতিৰ কাৰণে কাম কৰিম বিশেষকৈ মহিলাখিনিক আগবাঢ়াই নিম বুলি মই ভাবোঁ আমাৰ মহিলা বহুত পিছ পৰি আছে গোটবিলাকত একো পোৱা নাই কাৰণ যিহেতু সীমামূৰীয়া অঞ্চল জয়াবৰী চক আৰু সৰুকুচিজাৰ গাঁওখন গতিকে মই সেই গাঁওখনৰ হৈ কাম কৰিম বুলি মহিলাখিনি আগবাঢ়াই নিম বুলি মই ওলাই আহিছোঁ नोंथाङा सानाय सुनाय बेरामनि जेंनायाव गोग्लैदों नामा जुदि नोंथाङा सानाय सुनाय दंब्ला जिंगासिनांगौ गैया चिरां जिल्लानि बेंटल गेट साफागुरियाव दायो एसआइ निउर'थेरापि सेन्टार दंसै बे थेरापि सेन्टाराव नोंथाङा गोरलैयैनो देहानि सानाय सुनायखौ फाहामथाय लानो हागोन बे आथिं सानायानो जाग्रोदों ओमफ्राय जानाया एसे सिगांनिफ्रायनो जाखादों ओमफ्राय बिदिनो गुबुन गुबुन मुलि जाबाबायदों ओमफ्राय हामाखै दिनैनि ट्रिटमेन्टआ नङा आङो एसे मोजां मोनसिनबाय जेरै सिं सानाय आफादावरि सानाय मोदोम जरा सानाय आइजोफोरनि जेंना खर' सानाय बायदि बेरामखौ फाहामनाय जायो लोगोसेयैनो बे सेन्टाराव थानानै फाहामथाय लानो हानायनिबो सुबिदा खालामदों नोंथांमोनहा एएसआइ निउर'थेरापि सेन्टाराव फाहामथाय लानो गोसो दंब्ला नैबे मबाइल नम्बर 7620160459 नङाब्ला 9476977956 आव थोंजों सुलाद लानो हागोन